ফুৰিবলৈ গৈ আছোঁ, ক'ত যাওঁ কি কৰোঁ আপোনালোকক গোটেইখিনি গম পালোঁ। আজি আমি গৈ আছোঁ সৰাইঘাট লেকলৈ, মানে ইমান ভাইৰেল হৈ আছে ফেচবুকত, সকলোৱে ফুৰিব গৈ আছে। পাৰ্কখনতনো কি আছে কি নাই চাই আহোঁ এবাৰ, ভাবিলোঁ বাবুহঁতকো দেখুৱাই আনো। এইফালে আকৌ ছামাৰ ভেকেশ্যন বুলি ভাইটি ভিনটিহঁতেও আহিছে আমাৰ তাত, ভাবিলোঁ ভাগিনকেইজনকো লৈ যাওঁ এবাৰ ফুৰিবলৈ, ইমাননো কি আছে তাত চাবলৈ। গ'লোঁ, সেয়া আহি পালোঁ, ইমান গৰমত আহিলোঁ, বাচ্ছাও কান্দি আছে পাৰ্কত আহিম আহিম বুলি। মানে সিহঁতে সাৰ খোৱাখন বেছিকৈ ভাল পায় আৰু তাত যাব বেছি পাগল আৰু, মানে তাত নিনি এইখনতে আহিলোঁ। চাওঁ যদি জনসমুদ্ৰৰে ভৰা, ইমান মানুহ, কিনো এনেকুৱা আচৰিত বস্তু। এয়া আমি আহিছোঁ, এয়া ভাইটি, এয়া ভিনি, বহুত মানুহ আৰু সেয়ে প্ৰথমতে বাবুহঁতৰ এইবিলাক দেখি একদম উঠিবলৈ পাগল হৈছে, কিন্তু ভয় লাগে ন, আজিকালি দিনকাল বেয়া, চোন নুঠিলোঁ আৰু সন্মুখতে সেইবিলাক দেখা পায় আৰু। এইফালে হাজবেণ্ডে টিকেট কাটিবলৈ ৰেডি হৈছে, টিকেট কাটিছে আৰু ভিতৰত সোমালোঁ। মানুহ চাওকচোন গাইছ, ইমান মানুহ, আচৰিত আৰু। কিন্তু তাত গৈ দেখা পালোঁ যে বিশেষ চাবলৈ একোৱে নাই। স্পীড বোট এখন আছে, নাও আছে, সেইখিনি আৰু খেলনাৰ 4বিধ আছে, বেলেগ একো নাই। সেইখিনি মানে আজিকালি অংগনবাদী কেন্দ্ৰতে পায় খেলিবলৈ, বেলেগ একো নাই, না ফুল আছে না কিবা আছে, একো নাই আৰু। মানে অকল পানীত সেইখিনিয়ে চাব লগা আৰু, বেলেগ বিশেষ বস্তু একো দেখা নাপালোঁ আৰু। কিন্তু সাৰ সোৱাদ বহুত আছে, মানে বাচ্ছাৰ কাৰণে খেলিবলৈ বহুতখিনিয়ে মানে সামগ্ৰী আছে তাত। ইয়াত মানে ইমান বিশেষ ভাল নালাগিল আৰু, যিমান মানে ভাইৰেল হৈছে মানে ফটোত, সিমানখিনি একো ভাল লগা নাই চাবলৈ। এনেকুৱা মানে পুখুৰী আমাৰ ইয়াতে আছে, চাব গ'লে মানুহ চাওক, কেৱল মানুহ, চাৰিওফালে মানুহ মানুহ মানুহ, ইমান তাতে বাচ্ছা এৰি দিলে হেৰাই যাব। এই পানীৰ এইখিনি চাব লগা বস্তু আৰু, বিশেষ একো চাব লগা নাই। আপোনালোকক দেখুৱালোঁ, কেনে লাগিল, কি দেখিলে চাবচোন। কিবা আচৰিত বস্তু দেখিলে নে, ইমান ডাঙৰ পাৰ্ক, ইমান মানুহ হিচাপে কিবা বহুত আচৰিত ধৰণৰ বস্তু থকা যেন লাগে, কিন্তু একোৱেই নাই, একেখনেই খেলা ধূলা, বেলেগ একো নাই। আপোনালোকে ইয়াত যোৱাতকৈ মানে কি মোৰ হিচাপত সাৰসাত যাব, বাচ্ছা যদি আছে খেলিবলৈ, তাত বহুত বস্তু আছে, তাত খেলিবলৈ পাব অলপমান টাইম, মানে ভালো লাগে পৰিৱেশটো তাত। আৰু শেষত কওঁ, আপোনালোকে যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে, তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এয়া চাওক, অলপ বাবুহঁতক ইয়াত উঠিব দিলোঁ খেলিবৰ কাৰণে, উঠিলে। এইখনে আৰু সৰাইঘাট লেক, দেখালোঁ গোটেইখিনি কি আছে কি নাই। এইখিনি ইয়াত মানে নাও চলায়, স্পীড বোট চলায়, এইখিনি আৰু, বেলেগে একো নাই আৰু। আপোনালোকক গোটেইখিনি দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। গৰমৰ কাৰণে ওলাই আহিলোঁ, ইমান গৰম, ভাবিলোঁ আইচক্ৰীম খাওঁ, আইচক্ৰীম খাই আৰু ঘৰলৈ উভতিলোঁ আৰু। আজিলৈ ইমানে, বাই।